215 এইটো চেণ্ট্ৰেলৰ পৰা ষ্টেটলৈ ট্ৰান্সফাৰ হৈ আহিছে আৰু এতিয়া ইয়াতে ডিষ্ট্ৰিক্ট বিশ্বনাথ চাৰিআলি ডিষ্ট্ৰিক্ট কোৰ্টত চলিব এইটো কেছ নম্বৰ হিচাপে হৈছে স্পেচিয়েল NI 58/2025 আৰু ইয়াত 8জন আসামী আছে 4জন বেলত আছে আৰু 4জনক আজি 4জনক প্ৰডিউচ কৰা হৈছে ইয়াতে কেছটো কিটা উইথল হ'ব পাৰে এই কেছটো যেহেতু সেন্ট্ৰেল গভৰ্নমেন্টৰ পৰা এপ্ৰুভেল হৈ আমাৰ ষ্টেট গভৰ্নমেন্টত আহিছে আৰু ষ্টেট গভৰ্নমেন্টৰ যেটো অফেন্সবোৰ কমিট য'ত হৈ থাকিব তালৈ আহিছে আৰু বাকি যেটো প্ৰসেস কি প্ৰসেস হ'ব সেইটো আমি উইদিন শৰ্ট গম পোৱা যাব এতিয়া পজিশন সেন্ট্ৰেল গভৰ্নমেন্টৰ এপ্ৰুভেল লৈ ষ্টেট গভৰ্নমেন্ট আহিছিলে নৰ্মেল হ'ব য'ত অফেন্স কমিটি তাত ট্ৰায়াল চলিব সেই হিচাপে য'ত অফেন্স হয় তাত ট্ৰায়াল চলিব লাগে সেই হিচাপে কেছবোৰ NI কোৰ্টৰ পৰা আজি বিশ্বনাথ চাৰিআলি কোৰ্টলৈ আহিছে আৰু আজি তেওঁলোকক প্ৰথম হাজিৰ কৰা হৈছে সেই হিচাপে আসামীবোৰ অনা হৈছে যেহেতু এটা 9টা আসামী আছিলে এটা অলৰেডি কেছটো গিলিবিট কৰি কমপ্লিট হৈছিলে বাকি 8জনৰ ভিতৰত 4জনে বেল পাইছিলে আৰু 4জনে বেল পোৱা নাছিলে আৰু 4জনৰ ভিতৰত 2জনে ঘৰৰ পৰা আজি আহিবলৈ সক্ষম হৈছে আৰু বাকি 2জন তেওঁলোকৰ বেলেগ কেছ থকাৰ কাৰণে তেওঁলোকে বেলেগ জেলতে আছে আৰু তেওঁলোকক উইদিন ভিচিতে প্ৰডিউচ কৰি দিয়া হ'ব অনামকটত আৰু বাকি বিচাৰ কথাটো পিছলৈ গম পোৱা যাব পিছত চৰকাৰৰ ফালৰ পৰা কি ধৰণৰ ষ্টেপ লোৱা হয় কিমান দিন লাগিব স্যাৰ বেল পাব উইদিনছত আমাৰ এইটো ক'বলৈ টান হৈ পৰিছে এটা কথা আমি জানো কেছবোৰ আহিছে ইয়াত কেছবোৰ চলিব বুলি কৈছে পিছলৈ গম পোৱা যাব এজ পাৰ ইনষ্ট্ৰাকশ্যন হ'ব কিবা যদি আহি যায় তেতিয়া কোৱা যাব